নমস্কাৰ, আজি আমি শৰাই এখন আঁকিম আৰু আমাক লাগিব পেন্সিল, ৰাবাৰ, অইল পেষ্টেল আৰু স্কেচ পেন্স। পোনপ্ৰথমে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰথমতে ভিডিঅ'টোত চাই দেখিবই পাৰিছে যে মই গ্ৰীড মেথডৰে আঁকিছোঁ। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাব। গ্ৰীড মেথড হ'ল মানে বক্স আঁকিম, মানে মই লেংথ আৰু ব্ৰেড 2 চেণ্টিমিটাৰ দিছোঁ দুইফালে। দেন মই গোটেই পেজখনত 2 চেণ্টিমিটাৰ হিচাপে আঁকি গৈছোঁ। দেন মই সেই হিচাপে চাব আপুনি মই দুটা ঘৰৰ মাজতহে ড্ৰয়িংটো আঁকি গৈছোঁ। মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ যাতে আপোনালোকে আঁকিবলৈ সহজ হয়। আপোনালোকে শৰাই বিষয়ে জানেনে বাৰু? শৰাইখন আচলতে আমি অসমীয়া সকলোৱে বিভিন্ন মংগলিক কামত ব্যৱহাৰ কৰোঁ। শৰাইখনত আমি প্ৰসাদ সজাই ভগৱানলৈও আগবঢ়াওঁ আৰু আমি জ্যেষ্ঠজনক সন্মান যাচিবৰ বাবে গামোচাখন আৰু শৰাইখন আগবঢ়াওঁ। আৰু বিভিন্ন বাহিৰৰ মানুহক আমি গামোচা আৰু শৰাই অসমীয়াৰ প্ৰতিচিহ্ন হিচাপে আগবঢ়াওঁ। তাৰপিছত ভিডিঅ'টোলৈ চাইছেনে আপুনি? কথাখিনি কওঁতে আমাৰ স্কেটছটো হৈয়ে গ'ল। এতিয়া মই স্কেটছ পেনেদি আউটলাইনটোহে কৰিম। আপোনালোকে যদি ডাইৰেক্ট স্কেটছ পেনেদি আউটলাইন কৰিব পাৰে, আপোনালোকে তেনেকৈও কৰিব পাৰে। মই পেঞ্চিল দি আঁকি লৈছোঁ, দেন স্কেটছ পেনেদি আউটলাইনটো কৰিছোঁ। আপোনালোকে ব্লেক স্কেটছ পেন নিদি যদি পেনেৰেও কৰিব বিচাৰে বা ব্লেক মাৰ্কাৰ দিও কৰিব বিচাৰে, আপোনালোকে তেনেকৈও কৰিব পাৰে। মোৰ তাত ব্লেক স্কেটছ পেন আছিলে, সেইকাৰণে মই ব্লেক স্কেটছ পেনেদিহে কৰিছোঁ। আপোনালোকে মোৰ চেনেলটো বাৰু ছাবস্ক্ৰাইব কৰিছেনে? যদি কৰা নাই কৰি দিবচোন। পাৰিলে লাইক আৰু শ্বেয়াৰ আৰু কমেণ্টো মাৰি দিব। তাৰপিছত মই কালাৰখিনি তেনেকৈ কৰি নেদেখুৱাম। মই আপোনালোকক খালি দেখুৱাম যে মই এনেকৈ মাৰ্ক কৰি লৈছোঁ যে ইয়াতে য়েল্ল' হ'ব। দেন য়েল্ল'খিনি কৰি দেখুৱালোঁ। দেন মই আকৌ ব্ৰাউনৰ কাৰণেও মাৰ্ক কৰি ল'ম। মই অকল য়েল্ল'ৰ কাৰণেও মাৰ্ক কৰি ল'ম। এনেকৈ কৰাৰ পিছত মই আপোনালোকক ডাইৰেক্টলি কালাৰখিনি কৰি দেখুৱাম। কাৰণ ইয়াতে আমি শ্বেডিং বুলিবলৈ একো নাই, জাষ্ট আমি এই স্পেচিফিক জেগাখিনিত আমি এইখিনি কালাৰ কৰি গ'লেই হ'ল। বিহু আহিলেই নহয়, মোৰ চেনেলটোৰ ফালৰ পৰা আপোনালোক আৰু আপোনালোকৰ পৰিয়াললৈ বিহুৰ শুভেচ্ছা থাকিলে। আশা কৰোঁ এই বিহু আপোনালোকৰ বাবে শুভ হওক। বাৰু আপোনালোকক আৰু এটা কথা কৈ থওঁ, মোৰ কথাখিনি কোৱাত যদি অলপো ভুল হৈছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত শুধৰাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোত আঁকিবলৈ আপোনালোকৰ যদি কিবা ড্ৰয়িঙৰ ছাজেশ্যন থাকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এতিয়া আকৌ ভিডিঅ'টোলৈ আহোঁ। আপোনালোকে ভিডিঅ'টোত চাই দেখিবই পাৰিছে যে মই প্ৰথমতে আউটলাইনটো ক'লাৰে দিছোঁ, ক'লা কালাৰে মানে অইল পেষ্টেল কালাৰে দি লৈছোঁ। তেতিয়া আমাৰ ড্ৰয়িংটো আৰু ফুটি উঠিব। দেন মই যেনেকৈ গ্ৰীডটো আঁকি লৈছোঁ, আপোনালোকে ফ্ৰী হেণ্ডো আঁকিব পাৰে। ফ্ৰী হেণ্ড মানে আমি একো গ্ৰীড নাআঁকো, আমি জাষ্ট হাতেৰে আঁকি যাওঁ। আৰু যদি আপোনালোকে গ্ৰীডৰ হিচাপে আঁকিব পাৰে আপোনালোকে গ্ৰীড আঁকি ল'ব পাৰে। এণ্ড লাষ্টত আমি গ্ৰীডখিনি মুচি দিম। মই আজি যেতিয়া এই ছবিখন আঁকিবলৈ গুগলৰ পৰা অলপমান ৰেফাৰেঞ্চ চাব বুলি বিচাৰিছিলোঁ, তেতিয়া মোৰ খুবেই দুখ লাগিলে যে অসমীয়া কালচাৰটোৰ ওপৰত ইমানো ড্ৰয়িং নাই। চ' মই আপোনালোক সকলোকে অনুৰোধ জনালোঁ যে আপোনালোকে অসমীয়া কালচাৰটোৰ ওপৰতো ভাল ভাল ছবি আঁকিব, বিভিন্ন ধৰণৰ, আৰু ছ'চিয়েল মিডিয়াত পষ্টো কৰিব। তেতিয়াহে আমাৰ অসমীয়া কালচাৰটো আৰু আগবাঢ়িব, নহয়নে বাৰু? বাৰু আপোনালোকে বিহুৰ কাৰণে কি পিঠা বনালে মোক কমেণ্ট ছেকশ্যনত জনাবচোন। দেন অলপ ইফালে সিফালে ফিনিচিং টাচেছ দিলোঁ। এণ্ড দেন শেষত আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা এটা শিকিবলৈ পালে বা আপোনালোকৰ চাই ভাল লাগিল, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।